আজি আছোঁ ধেমাজি ইকৰাইত এটা ইলেক্ট্ৰিক বাইক শ্ব'ৰুম ধেমাজিতে নতুনকৈ অপেনিং কৰা হৈছে আৰু ইয়াত থকা বাইকসমূহৰ বিষয়ে আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। ইয়াতে আচলতে কি বাইক আছে আৰু ইয়াৰ বাইকৰ ব্ৰেণ্ডটো আমি দেখিবলৈ পাইছোঁ কমাকি আৰু ইয়াতে স্কুটি আৰু সকলো ধৰণৰ বাইক ৰাইডিং বাইকো দেখা পাইছোঁ ইতিমধ্যে। আৰু আজি ইয়াতে মোৰ লগত আছে কমাকি বাইক অৰ্থাৎ ধেমাজি ইকৰাইত ডিলাৰৰ দীপাংকৰ। নমস্কাৰ দীপাংকৰ। ইয়াতে আজি থকা বাইকসমূহৰ ডিটেইলছ দীপাংকৰে খুব ধুনীয়াকৈ ক'ব। আমি আপোনালোককো দেখাবলৈ চেষ্টা কৰিম কি বাইক আছে বা ইয়াৰ গেৰাণ্টি ৱাৰেণ্টি আৰু ইনষ্টলমেণ্টত কি বাইক ল'ব পাৰিব নোৱাৰিব সকলোখিনি। তেতিয়াহ'লে ব'লক আমি ষ্টাৰ্ট কৰোঁ। এইটো দেখিছে খুব ধুনীয়াকৈ আচলতে শ্ব'ৰুমটো তেওঁলোকে সজাইছে নতুনকৈ। ব্ৰেণ্ডটো হৈছে কমাকি নহয় জানো? কমাকি এইটো ক'ৰ ব্ৰেণ্ড হয় মূলতঃ? ইণ্ডিয়ান ব্ৰেণ্ড। 1987 তেওঁলোকে আগতে গাড়ীৰ পাৰ্ট চাপ্লাই দিছে Hyundai Suzuki এনেকৈ 2015-16 এইটো ছেক্টৰত সোমাই ইলেক্ট্ৰিক স্কুটাৰৰ ছেক্টৰত তেতিয়াৰ পৰা কাম কৰি আছে। অলৰেডি ইণ্ডিয়া 500+ ডিলাৰশ্বিপ আছে। কিন্তু নৰ্থ ইষ্টত অলপ নতুন মানুহে লাহে লাহে আঁকোৱালি লৈছে। গ্ৰ'থ ৰেটটো ভাল দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বাৰু। ইলেক্ট্ৰিক গাড়ীৰো এটা যিহেতু ট্ৰেণ্ড আহি আছে, যিহেতু পলিউশ্যনমুক্ত এখন ভাৰত গঢ়াৰ দিশে সকলোৱে কাম কৰি আছে। ইতিমধ্যে দিল্লীতো 10 বছৰ পুৰণি গাড়ী বন্ধই কৰা হৈছে। যি কি নহওক মানুহে আদৰি লৈছে, খুব ভাল লাগিছে। আৰু ইলেক্ট্ৰিক আচলতে পেট্ৰলৰ যি দাম বৰ্তমান, সেইকাৰণে এইটো এটা অল্টাৰনেটিভ ৱে হ'ব বুলি মই ভাবোঁ। বা ধেমাজিত আচলতে প্ৰথমবাৰৰ কাৰণে আহিছে, তাৰ কাৰণে খুব ভাল লাগিছে। ব'লক তেতিয়াহ'লে আমি এখন বাইক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিমান কি ষ্টাৰ্ট হ'ব, কিমান দামৰ পৰা আৰু কিমান হাইষ্ট দামলৈকে আছে। প্ৰথমতে কি বাইক দেখাবা? স্কুটি এইখন দেখিছোঁ আমি, আমাৰ দেখিছোঁ এইখন কমাকি স্কুটি। এইখনৰ বিষয়ে অলপ আমাৰ এতিয়া বৰ্তমান ইয়াতে দুটা ৰেঞ্জৰ হয়। এটা আপোনাৰ নন ৰেজিষ্ট্ৰেশ্যন আৰু এটা ৰেজিষ্ট্ৰেশ্যন হয়। যোনখিনি মডেল আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নালাগে, সেইটো স্পীডৰ লিমিট থাকে, সেইটো আপোনাৰ নন ৰেজিষ্ট্ৰেশ্যন মডেলৰ এইটো এটা এইখন আৰু এইখন নন ৰেজিষ্ট্ৰেশ্যন হয়। এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, আপোনাৰ RC নালাগে, চলাবৰ কাৰণে লাইচেন্সৰ প্ৰয়োজন নাই। ইঞ্চুৰেঞ্চটো কৰক, হেলমেটটো পিন্ধক, যদি বয়স 15 বছৰ হৈছে সেইটো আপোনালোকে চলাব পাৰে। তাৰপিছত এখন আমাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াৰটো স্পীডটো আপোনাৰ 90 to 95 তাৰলৈকে টপ স্পীড আছে। আপোনাৰ ৰেঞ্জ হ'ব আপোনাৰ ছিংগুল চাৰ্জত আপোনাৰ 120 to 130 যাব একবাৰ চাৰ্জ দিলে, ফুল চাৰ্জ কৰিলে। ৰিভাৰ্চৰ অপশ্যন আছে, 3 বছৰ ৱাৰেণ্টি আছে বেটেৰী চাৰ্জাৰত, 2 বছৰত ৰিপ্লেচ হ'ব আৰু 3 নম্বৰ বছৰত ৰিপেয়াৰ হ'ব। ইয়াতে কি ক'লে আপোনাৰ ৰিভাৰ্চ মোডো আছে? ৰিভাৰ্চ মোডো আছে, এইটো আপুনি চাব পাৰে। এইটো প্ৰেছ কৰাৰ লগে লগে প্ৰেছ কৰি আপুনি যদি এইটো থ্ৰটেল দিয়ে, স্কুটিখন বেক চাইডে আহিব, বেক হ'ব। তাৰমানে গাড়ী যেনেকৈ ব্ৰেক দিয়া থাকে, স্পীডৰ কাৰণে এটা এইটো 3টা স্পীডৰ অপশ্যন আছে, চকাৰ আছে, তো সেইখিনি আপুনি কৰিব পাৰে। এইখন ৰেজিষ্ট্ৰেশ্যন মডেল, এইটো ৰেজিষ্ট্ৰেশ্যন। ইয়াৰ স্পীড কিমান ক'লে? স্পীডটো আপোনাৰ 95 to 100 ধৰিব পাৰে। ইয়াতে USB চাৰ্জাৰ আছে, বুট লেম্প আছে, নৰ্মেল স্কুটিত যি থাকে আৰু ছিংগুল আপোনাৰ ডিস্ক ব্ৰেক আছে, ফ্ৰণ্টতো আছে, ৰিয়েৰতো আছে, ডিস্ক ব্ৰেক আছে। ফ্ৰণ্ট ডিস্ক ব্ৰেক, ৰিয়েৰৰ ডিস্ক ব্ৰেক, ৰিয়েৰতো ডিস্ক ব্ৰেক আছে, টিউবলেছ টায়াৰ আৰু মটৰটো থাকে আপোনাৰ পিছফালৰ চকাত। ইয়াৰ ভিতৰতে যোনটো মটৰ আছে, চিম্পল মেকানিজম, চিলিং ফেনত যোনটো মটৰ ইউজ হৈছে ইয়াতে ইউজ হৈছে, চিম্পল একদম চিম্পল মেকানিজম। ইয়াৰ বেটাৰী কি বুলি ক'লে? বেটাৰীটো আপোনাৰ ৰেঞ্জ দিব আপোনাৰ 120 to 130 to 120 to 130 কিলোমিটাৰ হয়। এবাৰ ছিংগুল চাৰ্জ দিলে আৰু ইয়াৰ 5 ঘণ্টা চাৰ্জ দিব। সম্পূৰ্ণ চাৰ্জ হ'বলৈ, ফুল চাৰ্জ হ'বলৈ 4 পৰা 5 ঘণ্টা লাগিব। আচ্ছা, এইখনৰ এতিয়া প্ৰাইচটো কৈ দিব। এইখনৰ আপোনাৰ এক্স শ্ব'ৰুম প্ৰাইচটো এইখনৰ 1,35,000 টকা। 1,35,000 এক্স শ্ব'ৰুম প্ৰাইচ। আৰু ৰেজিষ্ট্ৰেশ্যনত ধৰি লওক আপোনাৰ 5,000 বা চামথিং যাব, বা ইঞ্চুৰেঞ্চত আৰু তেনেকুৱা কিবা এটা এমাউণ্ট লাগিব। আৰু এইখন EMI হ'বনে? EMI হ'ব। ৰেজিষ্ট্ৰেশ্যন মডেলকেইটাত আমাৰ ইয়াতে EMI অপশ্যনটো আছে, ফাইনেন্সৰ অপশ্যন আছে। কিন্তু যোনখিনি নন ৰেজিষ্ট্ৰেশ্যন মডেল আছে সেইকেইটা আপোনালোকে দেখাব। এইখন নন ৰেজিষ্ট্ৰেশ্যন, এই দুখন নন ৰেজিষ্ট্ৰেশ্যন মডেল। সেইকেইটা মডেলত বৰ্তমানলৈকে আমাৰ ফাইনেন্সৰ অপশ্যনটো নাই। আচ্ছা, এই ৰেজিষ্ট্ৰেশ্যনখন এইখন ক'লে আপোনাৰ অনুৰোধ নহয়, চৰি 135 এক্স শ্ব'ৰুম প্ৰাইচ। আৰু এইখনৰ মিনিমাম ডাউন পে'মেণ্ট দি কিমান ডাউন পে'মেণ্ট দি আপোনাৰ আহক চিভিল স্ক'ৰ চাই এইখন মুঠতে ডাউন পে'মেণ্টত ল'ব পাৰিব, ল'ব পৰা যায়। ঠিক আছে, এতিয়া আহক নন ৰেজিষ্ট্ৰেশ্যনখনৰ বিষয়ে অলপ কৈ দিব। নন ৰেজিষ্ট্ৰেশ্যনত স্পীড লিমিট থাকিব, মিটাৰত আপোনাৰ 25 শ্ব' কৰিব, কিন্তু একচুৱেল স্পীডটো একচুৱেলি 40 to 45 লৈকে যায় আৰু। কিন্তু মিটাৰত তাৰমানে আপোনাৰ নন ৰেজিষ্ট্ৰেশ্যন মডেল হোৱাৰ কাৰণে 25 এটা লিমিট ৰাখিব লগা আছে। 25টো যিহেতু চাইকেলৰ স্পীড হৈ যায়, তো সেইকাৰণে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন নাই, RC নালাগে, চলাবৰ কাৰণে লাইচেঞ্চ নালাগে। মিনিমাম এজ যদি আপোনাৰ 15 বছৰ হৈছে
তো আপুনি হেলমেট পিন্ধি এখন চলাব পাৰে হেলমেটটোতো লাগিবই লাগিব safety কাৰণে এইখনৰো দেখিছোঁ ফ্ৰণ্ট ডিছ ব্ৰেক দিয়া আছে ফ্ৰণ্টত ডিছ ব্ৰেক আছে ৰিয়েৰতো ইয়াতে মটৰ ছেইম চকাতে মটৰ আছে ছেইম এইখনৰো চকাত মটৰ আৰু এইটো মানে বেগ এটা মানে পিছৰ পেচেঞ্জাৰজনৰ আৰু এটা প্লাছ পইণ্ট আছে নৰ্মেল স্কুটিত এটা ছাছপেনশ্যন থাকে ইয়াতে প্ৰতিটো প্ৰডাক্টতে চাব আপুনি ডুৱেল ছাছপেনশ্যন আছে Dual তো suspension. বেছি কমফৰ্টেবল হয় আচ্ছা এটা ৰিভাৰ্ছৰ অপশ্যন থাকে এইখনতো ৰিভাৰ্চৰ অপশ্যন হৈ যাব আৰু এটা অপশ্যন আছে আপুনি কি বুলি দেখা পাইছে এইটো পাৰ্কিং মোড হয় যিহেতু আচ্ছা, বস্তুটো এইটো। একেবাৰে চাউণ্ডলেছ চাউণ্ডৰ একেবাৰে অপশ্যন নাই হয়। আপুনি যেতিয়া ৰখিছে ট্ৰেফিকত হয়। পিটো পাৰ্কটো মানে এইটো পাৰ্ক বুলি কোৱা হয় পাৰ্কিঙৰ অপশ্যন আৰু হয়। পাৰ্কটো আপুনি অন কৰি দিয়ক তেতিয়া এইটো মানে থ্ৰটেল দিলেও স্কুটিখন নাযায় নাযায় তেতিয়ালৈকে সেইটো অফ নকৰে আৰু খুব ধুনীয়া ফিচাৰ্ছ আৰু এইখনতো ছিংগুল চাৰ্জ কিমান টাইম লাগিব এইখন ছিংগুল চাৰ্জ আপোনাৰ ধৰি লওক 4 ঘণ্টামান লাগিব 4 ঘণ্টা ছিংগুল চাৰ্জ আৰু কিমান দিব 85 কিলোমিটাৰ 80 to 85 হয় ছিংগুল চাৰ্জ ছিংগুল চাৰ্জত আৰু এইখন আছে নন ৰেজিষ্টেবল এখন নন ৰেজিষ্ট্ৰেশ্যন আৰু ইয়াৰ প্ৰাইচটো কৈ দিব এইটো আপোনাৰ 88 হ'ব এক্স শ্ব'ৰুম এইটো 88 এক্স শ্ব'ৰুম প্ৰাইচ হয়। আৰু ইয়াতো এক্সট্ৰা ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ নালাগে নালাগে ইঞ্চুৰেঞ্চটো লাগিব Insurance লাগিব। ইঞ্চুৰেঞ্চটো লাগিব কিন্তু ৰেজিষ্ট্ৰেশ্যন হয় এইখনৰ বৰ্তমানলৈকে আপোনালোকৰ মানে ফাইনেন্সৰ সুবিধা এইটো নাই। বৰ্তমানলৈকে বৰ্তমানলৈকে নাই। বেংকৰ পৰা আপোনালোকে নিজে কিবা সুবিধা ল'ব বিচাৰে আচ্ছা সেইটো তেতিয়া ল'ব এইটো কৰাই ল'ব পাৰে হয়। আৰু এইখন একেই নে এইখন বেলেগ মডেল দুটা মডেল বেলেগ এইখন কি অলপ কৈ দিব এখন XGT2 হয় আমাৰ মডেল বেলেগ বেলেগ আছে হয় হয় এইখন এইখন এলয় এখন এলয় আমাৰ চবতে চবৰে maximum এলয়। মানে এলয় আছে এলয় আছে এইখনৰ প্ৰাইচটো কি কৰি দিয়ক বাকী ফিচাৰ্ছটো অলমষ্ট একেই থাকিব আপোনাৰ 99000 99,000 ইয়াৰ বেটেৰী বেকআপ অলপ বেছি হ'ব বেটাৰী মানে বেকআপটো অলপ বেছি হ'ব মাইলেজটো অলপ তেনেকুৱা ইনক্ৰিজ হৈ যাব আৰু যিমানে আপোনাৰ ৰেঞ্জটো বাঢ়ি যাব হয়। ৰেটটো বাঢ়ি যাব হয় তো আপোনাৰ বেটাৰী বেকআপটো বাঢ়ি যাব আৰু নেক্সট দেখিছোঁ এখন বহুত হেভি বাইক হয় আচলতে বেটেৰী চালিত বা ইলেক্ট্ৰিক চালিত এখন ইমান হেভি বাইক মই দেখা নাছিলোঁ কিন্তু ভাল লাগিছে বাইকখন এইখনৰ বিষয়ে অলপ ডিটেইলছত কৈ দিয়ক এইখন আপোনাৰ কমাকি ৰেঞ্জাৰ হয় কমাকি ৰেঞ্জাৰ ইয়াৰ ৰেঞ্জটো আপুনি ছিংগুল চাৰ্জত 200 কিলোমিটাৰ যাব পাৰিব 200 কিলোমিটাৰ ছিংগুল চাৰ্জত ছিংগুল চাৰ্জত 4 পৰা 5 ঘণ্টা চাৰ্জত 4 পৰা 5 ঘণ্টাত হয় দেখিছোঁ চকাটো বহুত ডাঙৰ চকা দিছে আৰু বাইকখনে গোটেই আছিলে হেভি এটা লুক ডিছ ব্ৰেক ফ্ৰণ্ট ৰেৰ ডিছ ব্ৰেক আছে হয় ফ্ৰণ্ট ডিছ ব্ৰেক দেখিবলৈ পাইছে আৰু ৰিয়েৰো ডিছ ব্ৰেক আছে ব্লুটুথ কানেক্টিভিটি আছে ৰিভাৰ্ছ এছিষ্ট আছে আচ্ছা। সেইখিনি গোটেইখিনি কমন ফিচাৰ্ছ চব আছে আৰু বাইকখন মই দেখাই দিছোঁ এবাৰ ভালকৈ এতিয়া ফিচাৰ্ছখিনি ইয়াতে গোটেইখিনি কমন একেই হ'ব গোটেইখিনি common হয়। features আছে আৰু বাইকত ইয়াতো থাকিব লাগে। এইটো আৰ ৰিভাৰ্ছৰ কাৰণে আছে স্পীডৰ আপোনাৰ কণ্ট্ৰলাৰ আছে 1 2 3 আপুনি স্পীড চেট কৰিব পাৰে টপ আচ্ছা। স্পীড 95 to 100 যাব টপ তাতে স্পীড আপোনাৰ চাৰ্ভাৰ 90 দেখাব 95 to 100 95 to 100 আৰু এইটো দেখিছে যিহেতু তেলৰ এইটো এটা টেংকি টেংক নিচিনা হয় এইটো এটা ষ্ট'ৰেজৰ কাৰণে Storage এইটো ইয়াত tank। পেট্ৰলৰ Yeah, হয়। কোনো খেল নাই পেট্ৰলৰ খেল নাই তো আপোনাৰ এইটো ইয়াতে তলতে বেটাৰী থাকে মটৰটো চকাতে আছে তো আপোনাৰ এইটো টেংক হিচাপে মানে ষ্ট'ৰেজৰ কাৰণে ইউজ এইটো ষ্ট'ৰেজৰ কাৰণে ইউজ কৰিছে আৰু ইয়াতে যিহেতু ডিছপ্লে দিছে ডিছপ্লে দিছে এইটো ফিউলৰ দৰে ধৰি লওক এইটো চাৰ্জিঙৰ চাৰ্জিং বেটাৰী মানে পাৰ্চেণ্টেজ আপোনাক শ্ব' কৰে আৰু এইটো কি মানে এইটো ডিছ ব্ৰেক অইল ব্ৰেকৰ oil হয়। আচ্ছা ডিছ ব্ৰেক অইল খুব ধুনীয়া লুক বাইকখন চিটকেইটা বহুত কমফৰ্টেবল এতিয়া বহুত কমফৰ্টেবল আৰু এইপিনে দুটা ষ্ট'ৰেজৰ ষ্ট'ৰেজৰ কাৰণে মানে এখন ৰাইডিঙৰ কাৰণে ৰাইডিঙৰ কাৰণে বেষ্ট নামটো হৈছে ৰেঞ্জাৰ ৰেঞ্জাৰ কামাকি বেন আৰু ৰেঞ্জাৰ প্ৰাইচ হ'ব আপোনাৰ এখন এক্স শ্ব'ৰুম আপোনাৰ 174 হ'ব 1,74,000 প্লাছ ইঞ্চুৰেঞ্চ প্লাছ ৰেজিষ্ট্ৰেশ্যন ৰেজিষ্ট্ৰেশ্যন এইখনো ৰিফাইনেন্সৰ ক্ষেত্ৰত 30% মান লৈ আহিলে 20% 30% 20 পৰা 30% যদি লৈ আহে তেতিয়াহ'লে এইখনো ফাইনেন্সত ল'ব পাৰিব ন নেক্সট এইখন দেখিলোঁ এইখন আপোনাৰ 3টা চকাৰ যিটো
ফিজিকেলি হেণ্ডিকেপ বা বেলেগ মানুহৰ কাৰণে অলপ সক্ষম লোকৰ কাৰণে বা মহিলাসকলৰ কাৰণে যোনে ধৰি লওক চলাবলৈ ভয় কৰে ভয় ভাৱ এটা আছে যে মই চলাব পাৰিম তাৰ কাৰণে এইখন অপশ্যন এইখন ৰেজিষ্ট্ৰেশ্যন নে নন ৰেজিষ্ট্ৰেশ্যন? ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন নাই আপোনাৰ ইঞ্চুৰেঞ্চটো কৰিলে চলাব পাৰিব ইয়াৰ প্ৰাইচটো হৈছে 1,16,000 এক্স শ্ব'ৰুম প্ৰাইচ এইখনৰ প্ৰাইচ হৈছে এক্স শ্ব'ৰুম প্ৰাইচ 1,16,000 আৰু এই কমন ফিচাৰ্ছ গোটেইখিনি আছে যেনেকৈ ৰিভাৰ্ছ হওক বা পাৰ্কিং হওক এইখিনি কমন ফিচাৰ ৰিভাৰ্ছ পাৰ্কিং এইখিনি গোটেইখিনি USB চাৰ্জিং হয় এইখিনি কমন ফিচাৰ্ছ আৰু এইখিনি চবতে আছে এইখনৰ চাৰ্জিং কেনেকুৱা সুবিধা মানে একেই হ'বনে নে মাইলেজ একেই 85 to 90 কিলোমিটাৰ ৰেঞ্জ হ'ব 80 পৰা 85 কিলোমিটাৰ 85 চিংগুল চাৰ্জত এইখনেদি আপুনি যাব পাৰিব ঠিক আছে চবতকৈ এটা ইম্পৰ্টেণ্ট কথা হ'ল বস্তুটো যিহেতু পেট্ৰল বা কোনো কথা নাই কাৰেণ্টৰ ক্ষেত্ৰত আপুনি চাব গ'লে ছিংগুল চাৰ্জ কৰিবলৈ যেতিয়া 85 to 80 কিলোমিটাৰ চলাব তাত আপোনাৰ খুব বেছি খৰচা হ'ব 14 টকাৰ পৰা 15 টকা আচ্ছা সেইটো এটা কথা মানুহে এতিয়া চাৰ্জিং বুলি ক'লে আকৌ সেই ইলেক্ট্ৰিচিটি বিলটো হয় সেইটো জানিব বিচাৰে আপোনাৰ ছিংগুল চাৰ্জ ফুল চাৰ্জ কৰিবলৈ তাৰমানে আপুনি 14 টকা বা 15 টকা এটা খৰচা কৰিলে 14 টকামান আপোনাৰ বিল আহিব আৰু বিল হিচাপত ঠিক আছে এইখন দেখিব পাইছে নেকি এইখন আচলতে শাৰীৰিকভাৱে সক্ষম লোকৰ বাবে বিশেষ বনোৱা হৈছে পাইছোঁ এইখন ভেস্পা যি আছিল স্কুটি তো সেইখনৰ লুক এটা দিছে খুব ধুনীয়া লাগিছে য়েল্ল' কালাৰত আছে এইখনৰ ডিছবেক এলো হিল এইখনো নন ৰেজিষ্ট্ৰেশ্যন মডেল আৰু ইয়াত মাজৰ যিটো স্পেচ বহুত ধুনীয়া স্পেচ আৰু গোটেই অভাৰঅল লুকটো ভেস্পাৰ নিচিনা দিছে নহয় জানো ক্লাছিক লুক আৰু এইখন দেখিছে খুব ধুনীয়া লুক আৰু ইয়াৰ প্ৰতিখন স্কুটি দেখিছোঁ মই বেক এইটো যিটো আৰ্মৰেষ্ট খুব এটা ধুনীয়া অপশ্যন দিছে ৰিয়েৰ পেচেঞ্জাৰ খুলিও ৰাখিব পাৰে আৰু দুটা কালাৰ আমাৰ ওচৰত অপশ্যন আছে ব্লেকত এটা এখন ব্লেক আৰু এটা চিলভাৰ মই ব্লেক কালাৰখনো অকণমান দেখাই দিছোঁ এইখনো চেম আচ্ছা এইখনৰ নন ৰেজিষ্ট্ৰেবল বুলি ক'লে এইখন নন ৰেজিষ্ট্ৰেশ্যনখন এইখন প্ৰাইচ কিমান হ'ব এখন প্ৰাইচ আপোনাৰ 93,000 হ'ব 93,000 এক্স শ্ব'ৰুম প্ৰাইচ খুবেই ক্লাছিক সঁচাকৈ আৰু ইয়াৰ মাজত চিলিণ্ডাৰ এটা আৰামত লৈ যাব পাৰিব মোৰ বোধহয় কমন ফিচাৰ্ছ ইয়াতো গোটেইখিনি আছে ৰিভাৰ্ছ এছিষ্ট আছে পাৰ্কিঙত আপুনি ৰখাই থওক এইটো অন কৰক তো এইটো পাৰ্কিং তাৰ ওপৰতো এইটো ৰিভাৰ্ছ আৰু এইটো লাইট এইটো স্পীডৰ কণ্ট্ৰলাৰ আচ্ছা এই পাৰ্কিংটো আৰু এবাৰ কৈ দিব কি বুলি কৈছিলে পাৰ্কিংটো আপুনি ধৰি লওক পাৰ্কিঙত ৰখিলে হয় কোনোবাই হয়তো এইটো যিহেতু চাউণ্ডৰ একো কথা নাই কোনোবাই হয়তো পকাই দিলে গুচি যাব পাৰে গম নাপাব যে বস্তুটো ষ্টাৰ্ট হৈ আছে তো আপুনি ৰখিলে পাৰ্কিংটো অন কৰক এতিয়া যিমান থ্ৰটেল দিলেও এইটো নাযায় যেতিয়া যাব হ'ল আপুনি এটা ক্লাছটো এইবাৰ জাষ্ট প্ৰেছ কৰি দিয়ক আচ্ছা খুব ধুনীয়া ফিচাৰ আৰু এইখনৰো এক্স শ্ব'ৰুম প্ৰাইচ কিমান ক'লে 93,000 এখন নন ৰেজিষ্ট্ৰেশ্যন হয় কিন্তু ইয়াত ইঞ্চুৰেঞ্চ থাকিব আৰু যিহেতু ক'লেই অলৰেডি নন ৰেজিষ্ট্ৰেশ্যন বাইকখিনি এতিয়ালৈকে তেওঁলোকৰ কোনো ধৰণৰ ফাইনেন্সৰ অপশ্যন এতিয়ালৈকে অহা নাই হয়তো ভৱিষ্যতে আহিব পাৰে আৰু দেখিছে আপোনালোকে এইখন কেছত এইখন ল'ব পাৰিব আৰু খুব স্পেচিয়াছ আচলতে ইয়াত মই দেখিছোঁ চিলিণ্ডাৰ এটা আৰামত অনা নিয়া কৰিব পাৰিব কমফৰ্টেবল আৰু বাইকখনো খুব ধুনীয়া একদম ভেস্পাৰ দৰে এটা লুক দিছে আচলতে তাৰপিছত এইখন দেখিছোঁ আপোনাৰ এখন ৰেচিং বাইকৰ লুক এটা আছে ধুনীয়াকৈ KTM অলপ লুক এটা আছে এইখন কি ক'লে M5 ইয়াৰ আপোনাৰ ৰেঞ্জটো 85 to 90 কিলোমিটাৰ হ'ব 85 to 90 কিলোমিটাৰ ছিংগুল চাৰ্জ স্পীকাৰ আছে এটা আপুনি মানে ব্লুটুথ স্পীকাৰ আছে আচ্ছা ইয়াতে মানে মিউজিক চিষ্টেম আছে এই দুইখনতে মিউজিক চিষ্টেম আছে এইখনতো মিউজিক চিষ্টেম আছে আৰু এইখনতো কানেক্ট কৰিব পাৰে ব্লুটুথ কানেক্ট কৰিব পাৰে আৰু এইখনৰ ডাবল ডিস্ক না ডাবল ডিস্ক এইখন দেখিব পাইছে আপোনালোকে ডাবল ডিস্ক কমন বাইক এখনৰ যিখিনি ফিচাৰ্ছ থাকে এলো হিল দেখিবলৈ পাইছে এখন ডাবল ডিস্ক আৰু খুব ধুনীয়া ষ্টাইলিছ আচলতে বাইকখন এটা স্পৰ্টি লুক ইয়াৰ ফিচাৰখিনি বেলেগত যি নৰ্মেল বাইকত যি ফিচাৰ্ছ আছে ইয়াতে চব আছে ছেইম আছে ৰিভাৰ্ছৰ অপশ্যন আছে স্পীডৰ 3টা আছে মোড আছে 1 2 3 এনেকৈ চিলেক্ট কৰি আপুনি স্পীডটো দিব পাৰে টপ স্পীড 95 to 100 যাব টপ স্পীড এইখনৰ 95 to 100 ৰেটটো হ'ব আপোনাৰ 1,80,000
1,36,000 ex showroom price 1,36,000 এইখনৰ এক্স শ্ব'ৰুম প্ৰাইচ plus insurance আৰু registration প্লাছ ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন আৰু এইখনৰ কিমান কৈছিলে 90 to 95 যাব 90 to 95 ৰেঞ্জ ছিংগুল চাৰ্জিঙত আৰু চাৰ্জিঙৰ কাৰণে একেই 4 ঘণ্টা 4 ঘণ্টাৰ পৰা 5 ঘণ্টাত আপোনাৰ ফুল চাৰ্জ হৈ যাব আৰু এইখনৰ ঠিক মটৰটো ঠিক মটৰ ঠিক এই সবতে মটৰ পাতে আছে ৰিয়েৰ যিটো পিছৰ চকা তাতে মটৰ আছে আচ্ছা আৰু এটা কথা এইটো যে আপুনি ক'লে বেটেৰীটোৰ চাৰ্জিঙৰ কথা ক'লে এটা ৱাৰেণ্টি গেৰাণ্টি কেনেকুৱা ধৰণৰ থাকে বেটেৰীৰ ৱাৰেণ্টি আমাৰ 3 বছৰ ৱাৰেণ্টি আছে 3 বছৰ ৱাৰেণ্টি 2 বছৰ আপোনাৰ বেটাৰী চাৰ্জাৰ গোটেই কম্পোনেণ্টছখিনি ৰিপ্লেচ হ'ব আৰু 3 নম্বৰ বছৰটোত আপুনি ৰিপেয়াৰ কৰি দিয়া হ'ব আৰু ছাৰ্ভিচ চেণ্টাৰৰ ফালৰ পৰা আচ্ছা আচ্ছা আৰু এই বেটেৰীটোৰ যেতিয়া মানে যদি চেঞ্জ কৰিব লগা হয় 3 বা 4 বছৰ পিছত ইয়াৰ কষ্টটো কিমান মান হ'ব পাৰে ইমান বেছিও নহয় তাৰমানে ধৰি লওক 12,000 বা 14,000 এনেকুৱা 12 পৰা 14,000 আৰু যিহেতু লাহে লাহে ইম্প্ৰুভ হৈ আছে ৰেটটো আৰু কমিব ইন ফিউচাৰত মানুহে ডেভেলপ কৰি আছে লাহে লাহে এইখন মানে ৰেজিষ্ট্ৰেশ্যন গোটেইখন ফাইনেন্সত হৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যনটো ফাইনেন্সত হৈ যাব আচলতে ব'লক এতিয়া এই ধুনীয়া বাইকখনৰ ময়ো এটা টেষ্ট ড্ৰাইভ লৈ চাওঁ আচলতে কেনেকুৱানো লাগে ইলেক্ট্ৰিক বাইক চলাই এইটো অন আছে ন এইটো অন আছে এইটো অন এটা আপোনাৰ পাৰ্কিং মোডত আছে এটা পাৰ্কিং মোড আছে যিহেতু আগত আমি ভিডিঅ'টো ক'লোঁ পাৰ্কিং মোডত থাকিলে পাৰ্কিং মোড আপোনাৰ এইটো হয় পাৰ্কিং মোডত থাকিলে এক্সেলেটৰ দিলে আপোনাৰ নঘূৰে এতিয়া অন হৈ গ'ল এতিয়া পাৰ্কিং মোড অন কৰিব লাগিব নহয় আপোনাৰ অলৰেডি পাৰ্কিং মোড গুচি গৈছে আচ্ছা আপোনাৰ এক্সেলেটৰ দিলে এতিয়া এতিয়া এক্সেলটো দিলে আগলৈ গুচি যাব এইটো একদম চাউণ্ডলেছ আপোনালোকে জানে ইলেক্ট্ৰিক বা ভেহিকল যিকোনো চাউণ্ডলেছ যিহেতু ইয়াত কোনো ধৰণৰ ইঞ্জিন নাথাকে আৰু ইয়াত এটা খুব ধুনীয়া আগৰ অথনি ভিডিঅ'কেইটাতো মই প্ৰতিখন বাইকত দেখাই আছোঁ এটা ৰিভাৰ্ছ এছিষ্টেণ্ট আছে ইয়াত আপুনি ঠেলি পিনে এনেকৈ ব্ৰেক কৰিব নালাগে ইয়াত জাষ্ট প্ৰেছ কৰিলে আৰু অলপ হালকা চা প্ৰেছ কৰি ইয়াত ৰিভাৰ্ছ কৰিব পাৰে ধুনীয়া স্মুথ আৰু এইকেইটা কি ক'লে আপোনাৰ গিয়েৰ আছিলে নহয় জানো 1 2 3 এইটো স্পীড কণ্ট্ৰলাৰ স্পীড এইটো কণ্ট্ৰল 1 2 3 ওৱানত আপোনাৰ ধৰি লওক 20 মান যাব 2 তেনেকৈ 40 তাৰপিছত টপ স্পীড 90 লৈকে যাব গোটেই বাইকখিনি আপোনালোকৰ ডিলাৰত দেখালোঁ ধেমাজি ইক' ৰাইড আপোনালোকে আহিব পাৰিব ধেমাজি টাউন নৌপাওঁতে আচলতে যদি চিলাপথাৰ ৰোডৰ পৰা আহে NH15 চিলাপথাৰ বা ডিব্ৰুগড়ৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে ধেমাজি টাউন এণ্টাৰ হওঁতে ৰাইট ছাইডে একদম NH হাই ৰোডৰ কাষতে শংকৰদেৱ স্কুলৰ প্লট আগত এই ইক' ৰাইড ধেমাজি ইক' ৰাইড আপোনালোকে দেখা পাবই চাইন আৰু ইয়াতে আছে কমাকি ব্ৰেণ্ডৰ এই নতুন ইলেক্ট্ৰিক চালিত বাইকৰ ডিলাৰটো আৰু আপোনালোকে আহিব পাৰিব আৰু সবিশেষ জানিব হ'লে দীপাংকৰ অলপ কৈ দিব ডিলাৰটোৰ বিষয়ে কিবা কণ্টেক্ট নাম্বাৰ যদি দিব পাৰি ডিলাৰৰ আমাৰ শ্ব'ৰুমটো আপুনি যদি টাউনৰ ফালৰ পৰা আহে শংকৰদেৱ স্কুলখন পাৰ হৈ দুটা প্লট পাৰ হ'লে বাওঁ ছাইডত চালে দেখা পাব কণ্টেক্ট নাম্বাৰ এটা মই দি দিছোঁ 9101273990 হয় কণ্টেক্ট নাম্বাৰটো যিহেতু ক'লে আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰে বা যিসকল ধেমাজিৰ হয় তেওঁলোকে ডাইৰেক্ট আহি এবাৰ চাই গ'লে বেছি ভাল টেষ্ট ৰাইডৰো আজিৰ পৰা সুবিধা ৰাখিছে যিহেতু যোৱাকালি অপেনিং হৈছে গতিকে আজিৰ পৰা টেষ্ট ৰাইডৰো সুবিধা ৰাখিছে খুব ধুনীয়া কথা আপোনালোকে এবাৰ প্ৰথমতে আহি চলাই চাব পাৰিব তাৰপিছতে ল'ব পাৰিব আৰু আচলতে খুব ভেলু ফৰ মানি বুলি ক'ব পাৰি হয় নহয় যিহেতু ক'লে এবাৰ ছিংগুল চাৰ্জত মেক্সিমাম 14 টকা খুব বেছি 14 টকা আপোনাৰ কাৰেণ্টৰ বিল আহিব পাৰে কিন্তু তাৰ সেই 14 টকাত আপুনি 100 কিলোমিটাৰ 90 পৰা 100 কিলোমিটাৰ আপুনি ধুনীয়াকৈ যিকোনো এখন স্কুটি বা বাইকৰ আপুনি চলিব পাৰিব আৰু এটা কথা থাকি গ'ল ৱাৰেণ্টি গেৰাণ্টিৰ বিষয়ে ক'লাই যিহেতু বাকী থাকি গ'ল ইয়াৰ ছাৰ্ভিচ যদিহে ইয়াৰ ছাৰ্ভিচ প্ৰয়োজন হয় ইয়াতে ছাৰ্ভিচটো ইয়াতে এভেইলেবল হ'ব আমাৰ দুজন টেকনিচিয়ান আছে ট্ৰেইনিং লৈ অহা কোম্পানীৰ পৰা যিকোনো ধৰণৰ ছাৰ্ভিচ আমি দিম আৰু এটা চেষ্টা চলাই আছোঁ 10 কিলোমিটাৰৰ ভিতৰত যদি কিবা প্ৰব্লেম পায় আমি পিক কৰিবলৈ বা জেগাতে গৈ ছাৰ্ভিচ দিবলৈ চেষ্টা
খুব সুন্দৰ পদক্ষেপ আচলতে সেইটো যদি কাষ্টমাৰক দিয়া হয় খুবেই ভাল আচলতে আৰু আচলতে এনেকুৱা ধৰণৰ ব্ৰেণ্ড বা নতুন কিবা এটা আহিলে ছাৰ্ভিচৰ কাৰণে মানুহে বহুতে ভয় খায় আমাৰ এতিয়া যিহেতু ছাৰ্ভিচটো যিহেতু কৈছেই ইয়াতে দুজন টেকনিচিয়ান ট্ৰেইনাৰ ৰাখিছে আচলতে যিকেইজনৰ কাৰণে ইয়াতে তেওঁলোকে ছাৰ্ভিচ দিব পাৰিব আৰু তেওঁ এটা খুব ধুনীয়া কথা ক'লে আণ্ডাৰ 10 কিলোমিটাৰ 10 কিলোমিটাৰ ভিতৰত যদি আপোনাৰ ইয়াৰ পৰা ক্ৰয় কৰা বাহনখনে কিবা দিগদাৰী হয় তেতিয়াহ'লে তেওঁলোকে পিকিং ছাৰ্ভিচ বা অন দ্য স্পট ছাৰ্ভিচ তেওঁলোকে দিবলৈ চেষ্টা কৰিব অনাগত সময়ত ঠিক আছে ইমানখিনি আছিল ডিটেইলছ আৰু যিহেতু ক'লে ৰেজিষ্ট্ৰেশ্যন বাইকসমূহৰ আপোনালোকে ফাইনেন্সত ল'ব পাৰিব মিনিমাম 20% পৰা 30% ডাউন পে'মেণ্ট দি আৰু সবিশেষ জানিবলৈ আপুনি কণ্টেক্ট নাম্বাৰটো ক'লে কণ্টেক্ট কৰিব পাৰে আৰু ডাইৰেক্ট আহিব পাৰে আৰু নন ৰেজিষ্ট্ৰেশ্যন বাইককেইখন এতিয়ালৈকে কিন্তু ৰিফাইনেন্সৰ ব্যৱস্থা ইয়াতে হোৱা নাই এতিয়ালৈকে হোৱা নাই যদি কাষ্টমাৰজনে নিজে ব্যৱস্থা নিজে অন্য ধৰণৰ লোন তেওঁ যদি কৰাব পাৰে তেতিয়া তেওঁ আহিব পাৰে যি কি নহওক আপোনালোকে টেষ্ট ড্ৰাইভ কৰক আৰু লওক আৰু এখন পলিউশ্যনমুক্ত আচলতে বা অসম গঢ়াত বা ভাৰত গঢ়াত সহায় কৰক তাৰ কাৰণে চৰকাৰেও ধুনীয়া ধুনীয়া পদক্ষেপ লৈ আছে হয়তো ইলেক্ট্ৰিক কাৰত কিবা এটা ছাবচিডিও দি আছে ছাবচিডি এইটো একচুৱেলি কি হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যোনটো ছাবচিডি এইটো অলৰেডি মেনুফেকচাৰ কোম্পানীক দিছে আচ্ছা প্ৰডাক্টটোত অলৰেডি ছাবচিডি পাই পিনে এইটো প্ৰাইচত আহিছে আৰু যদি আছাম গভৰ্ণমেণ্টৰ পৰা যোনটো ছাবচিডি হয় সেইটো ল'বৰ কাৰণে তাৰমানে আপোনালোকে আমি যেতিয়া বিল দিম আপোনালোকক ইনভইচটো দিম তাৰপিছত আপোনালোকে ইনভইচটো দি আছাম গভৰ্ণমেণ্টৰ ওচৰত এপ্লাই কৰিব পাৰে ছাবচিডিৰ কাৰণে আকৌ এক্সট্ৰাকৈ এপ্লাই কৰিব পাৰে ঠিক আছে ধন্যবাদ ঠিক আছে